সকল ওয়েলকাম ব্যাক টু মাই চ্যানেল বিকাশ ব্লগস। তো মই ঘৰৰ পৰা অকণমান আগত মানে ব্লগছটো ষ্টাৰ্ট কৰিব আহিছোঁ। মানে আজি এখন পাহাৰত যাম। তো পাহাৰখন হৈছে তাত যায় আমি নামটো ক'ম পাহাৰখনৰ। তো লগতে যতীন ভাইটিও যাব। তো আমি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। আমি এতিয়া যাওঁ। ৰাইজসকল বেছি দূৰ নহয়, 5 মিনিট লাগিব যায়। আমি এতিয়া যাওঁচোন। ৰাইজসকল এই পাহাৰখন পাইছোঁ। এতিয়া পাহাৰৰ ওপৰত যাম, পূৰা ওপৰলৈকে। তো যতীনক কৈছোঁ এটা লাখুটি ভাঙিবলৈ। দে যতীন ভাং, এবাৰ ভাং ভাং। অঁ হৈ যাব। ইফালে যাব নাই, ইফালে এটা ৰাস্তা আছে। ইফালে এটা ৰাস্তা আছে ৰাইজসকল, তো ইফালে যাব লাগিব। ইফালে মানে বহুত ইফালে ৰাস্তা ভালে আছিলে, তাৰপিছত কি হ'ল খহি গ'ল মাটিখিনি, সেয়া হৈ গ'ল, বেয়া হৈ গ'ল ৰাস্তাটো। তো এতিয়া ইফালে যাম, আমি যাওঁচোন। ইয়াতে এটা মন্দিৰ আছিলে, এতিয়া মন্দিৰটো এইটো নোহোৱা হৈছে। তো বিশেষকৈ ওপৰত উঠি আহোঁতে সেৱা কৰি আহিছোঁ। তো বহুত দিন হ'ল উঠা নাই মানে ওপৰত। এতিয়া প্ৰথমবাৰ উঠিছোঁ, মানে প্ৰথমবাৰ মানে চৰি উঠা গৈছে আগতো, কিন্তু এতিয়া বহুত দিন হ'ল ন উঠাই নাই। তো আমি আৰু ওপৰলৈ যাওঁচোন। অকল আহিছোঁ, ইমান তলৰ পৰা আহিছোঁ একো ধৰিব নোৱাৰে। ইফালে কিন্তু ৰাস্তা ব্লক, আগত যাব নোৱাৰে মানে। ইফালে বেলেগ ৰাস্তা দি যাব লাগিব। এতিয়া মই বেলেগ ৰাস্তাটো নাজানো, তো এতিয়া বিচাৰিব লাগিব কোনফালে যাব লাগিব। তো আমি যাওঁচোন এতিয়া, লাখুটি ল। তো ৰাইজসকল যাওঁচোন, কি হয় আগলৈ ভিডিঅ'টো চাই থাকোঁ। ৰাইজসকল ৰাস্তা পাই গ'লোঁ। এইটো ৰাস্তা ইফালে যাব লাগিব। চৰি হাতখন লাগি গৈছে কেমেৰাত। এইটো ৰাস্তা ইফালে যাব লাগিব মানে আমি। তো যতীনে চাফা কৰি যাব, মই তাৰ পিছে পিছে যাম। তো যতীন ব'ল। ৰাস্তা নহয় নেকি? ইফালে ৰাস্তা নহয় নেকি? ব'ল চাফা কৰ। ভেজত বেছি যাম পাবি, তাত চাফা কৰি দিবি। তো আমি আৰু ওপৰলৈ যাওঁচোন, কি হয়। সকল ৰাস্তা পাই গ'লোঁ, চাওক ৰাস্তা এইটো। ভাগৰি গৈছোঁ পূৰা, ঘামি অৱস্থা নাই। গা ধুই আহিছিলোঁ, গা ধোৱা গতি ইয়াৰ ফল। একো নাই, কষ্ট কৰিলেতো ফল হ'বই। সেইটো কাৰণে আমি ৰাস্তাটো বিচাৰি পালোহি। তাৰমানে কি জানে ৰাইজসকল, আগতে যোন ৰাস্তাটো দি আহিছিলোঁ আমি, সেইটো ৰাস্তাটো মানে বন্ধ হৈ গ'ল, মানে পূৰা জংঘল। অলপ সিফালে যাওঁ, সিফালে তাৰমানে আমি যোনটো ৰাস্তাটো আহিব যে বিচাৰিছিলোঁ, সেইটো ৰাস্তা ব্লক হৈছে। চাওঁচোন দেখাই দিওঁ পাৰোঁ নে নোৱাৰোঁ। যদিন ভাগৰ লাগিছে নেকি? নহয় গ'ল, কেনেকুৱা লাগিছে আহিবলৈ? এই দেখিছে কিমান জংঘল। ৰাইজসকল এইখিনিত ধৰিব নোৱাৰিব, এইটো ৰাস্তাটো য'ত মানে এইটো
এই য'ত গছ গছনিখিনি আছে সেইখিনিৰ পৰা এটা ৰাস্তা আছিলে ৰাস্তাটো ব্লক হৈ গৈছে মানে জংঘল বহুত জংঘল চাফা কৰোঁতে টাইম লাগিব তো মানে আমি বেলেগ ৰাস্তা দি আহিলোঁ তো পালোহি ৰাস্তাটোতো তো ৰাইজসকল পৰিৱেশটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব তো মোৰ বিশেষকৈ কেমেৰা ইমান ভাল নহয় তো আপোনালোকক দেখাইছোঁ কষ্ট কৰি ওপৰত উঠি আৰু এখন পাহাৰখনৰ নামটো মইতো কোৱা নাই তো এখন পাহাৰখনৰ নাম হৈছে বামফৰ পাহাৰ তো একচুৱেলি মই মানে জন্ম হোৱাৰ পৰাই শুনি আহিছোঁ যে এখন পাহাৰৰ নাম বামফৰ পাহাৰ বুলি নামকৰণ কৰা গৈছে তো সেয়াই আৰু চবেই বামফৰ পাহাৰ বুলি কয় তো সেইটো কাৰণে এই যোনখিনি গাঁৱৰ মানুহ আছে তাৰমানে এইখিনিত য'ত অভাৰব্ৰিজখন আছিলে এইখিনিতে এটা অভাৰব্ৰিজ আছে ন তো এইখিনিতে মানে সেইখিনি বামফৰ বুলি কয় বামফৰ মানুহ বুলি কয় তো সিহঁতৰ নামকৰণ দিয়ে এই পাহাৰখনক নামটো ৰখোৱা হৈছে বামফৰ পাহাৰ বুলি তো আৰু কিবা কিবি দেখাওঁচোন পাওঁনে নৰেশসকল আগলৈ যাওঁচোন আৰু সকল এইখিনি ইয়াতকৈ আৰু বেলেগত যাব নোৱাৰি মানে ৰাস্তা ব্লক আছে চাফা কৰি যাব লাগিব তো টাইম লাগিব সেইখিনি আৰু কেমেৰা বিশেষকৈ ইমান ভাল নহয় তেওঁ মই দেখুৱাইছোঁ আৰু তো ৰাইজসকল বহুত দিনৰ মূৰত পাহাৰৰ ওপৰত আহিছোঁ ভাল লাগিছে যদিও কেনেকুৱা লাগিছে ভাল লাগিছে তো আমি এতিয়া যাওঁ মানে তললৈ যাওঁ সকল আহোঁতে বেলেগ ৰাস্তা দি আহিছিলোঁ এতিয়া যাওঁতে বেলেগ ৰাস্তা দি যাব লাগিব মানে এইটো ৰাস্তা বেছি ইজি তেতিয়া আকৌ ৰাস্তাই বিচাৰি পোৱা নাছিলোঁ এতিয়া আকৌ ৰাস্তা নিজে নিজে ওলাই গৈছে যি পিছল যি পিছল ৰে পৰিবহে লাগিব যেন পাইছোঁ পৰিবই ভালকে পিছফালে আহি পালোঁ ছাৰপ্ৰাইজ হ'ল তেতিয়া কোনফালে আহিছোঁ এতিয়া কোনফালে আহি গ'ল সকল বাইকখন বেলেগ মানুহৰ ঘৰত থৈ আহিছোঁ এই তাতে থৈছিলোঁ সেইখিনিতে তো আমি এতিয়া অকণমান বুজাই আহিলোঁ মানে যাওঁ যাই পেলাই বাইকখন ল'বগৈ সকল এইখিনিতে এই ঘৰতে থৈছোঁ বাইকখন এইখন বাইক চাওক এতিয়া ৰাস্তা কোনফালে গৈছিলে আৰু কোনফালে আহিছোঁ আমি এখন বাইক আৰু স্কল যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব নিশ্চয় কৰিব তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ তো আজিলৈ বাই